হেল্ল' গাইজ, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইম্পৰ্টেণ্ট কথাৰ ওপৰত এটা আলোচনা লৈছোঁ, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। মই বিভিন্ন কথা ইয়াত আলোচনা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে যে 1 জানুৱাৰীৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন শিক্ষানীতি, অৰ্থাৎ অসমৰ যোনটো শিক্ষানীতি আছিলে গোটেই শিক্ষানীতিটো সলনি হ'ব 1 জানুৱাৰীৰ পৰা। মই ইতিমধ্যে মই 3 মাহমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ যে 2022 চনৰ 1 এপ্ৰিলৰ পৰা নতুন শিক্ষানীতি হ'ব, কিন্তু এতিয়া অলপতে মানে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে 1 জানুৱাৰীৰ পৰা এই নীতিটো বলবৎ হ'ব। গতিকে এই নীতি মতে কি সালসলনি হ'ব সেইটোৰ ওপৰত মই আলোচনা কৰিম। 1 জানুৱাৰীলৈ এতিয়াও বেছি দিন নাই আৰু 10-12 দিনমান আছে, কিন্তু আৰু এতিয়াও স্কুলসমূহত মাত্ৰ হাফ ইয়াৰলি এক্সাম হৈহে গৈছে, কিন্তু এতিয়াও নৱমহীয়া পৰীক্ষা আৰু বাৰ্ষিকী পৰীক্ষা যোনটো বছৰেকীয়া পৰীক্ষা সেইটো হোৱাই নাই। তাৰ পিছতো কেনেকৈ সালসলনি কৰি নতুনকৈ আকৌ নিউ ছিজনটো আৰম্ভ কৰিব সেইটোহে দেখিব লগা ভাবিব লগা কথা। ইয়াতে দেখিব পাৰিছে যে the Assam cabinet decided that the school education structure should be changed from the exciting 10+2 to 5+3+3+4। মানে আগতে যোনটো 10+2ৰ ৰীতি যোনটো স্কুলীয়া শিক্ষা আছিলে সেইটো সলনি কৰি স্কুলীয়া আৰু কলেজীয়া হাই ছেকেণ্ডেৰী আছিলে, কিন্তু সেইটো সলনি কৰি এতিয়া 5+3+3+4 কৰিছে। আৰু এইটো কেনেকুৱা ধৰণৰ শিক্ষা হ'ব সেইটো মই কৈ যাম পিছলৈ। প্ৰথম পৰ্যায়ত থাকিব 5 বছৰৰ শিক্ষা, ইয়াতে বুনিয়াদী শিক্ষা থাকিব আৰু তাৰপিছত প্ৰাক প্ৰাথমিক স্তৰ থাকিব। প্ৰাক প্ৰাথমিক স্তৰ 3 বছৰৰ পৰা আৰম্ভ হ'ব। আগতে 5 বছৰৰ পৰা স্কুলত এডমিশ্যন লোৱা হৈছিলে, কিন্তু এতিয়া আৰু 3 বছৰৰ পৰা ল'ৰা ছোৱালীক এডমিশ্যন দিব লাগিব। আৰু তাৰপিছতে থাকিব প্ৰথম আৰু দ্বিতীয় শ্ৰেণী, প্ৰাক প্ৰাথমিক স্তৰ 3 বছৰ আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণী 2 বছৰ, ইয়াতে মিলি 5 বছৰ বুনিয়াদী শিক্ষা ল'ব লাগিব। দ্বিতীয় পৰ্যায়তো 3 বছৰৰ শিক্ষা থাকিব। তাতে তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ কৰি তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীলৈকে এটা গোটত থাকিব 3 বছৰ, আৰু ইয়াতে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আৰু এইটো পৰ্যায়ত প্ৰস্তুতি পৰ্যায় বুলিও কোৱা হ'ব, বিভিন্ন তথ্যমতে জনা মতে। তৃতীয় পৰ্যায়ত 3 বছৰৰ শিক্ষাই থাকিব। ইয়াতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীলৈকে শিক্ষা দিয়া হ'ব। ইয়াতে কিতাপৰ যোনবিলাক পঢ়া আগতে স্কুলীয়া শিক্ষাৰ কিতাপৰ মাজতে আবদ্ধ হৈছিল, কিন্তু ইয়াত ব্যৱহাৰিক জ্ঞানৰ যোনবিলাক বাহিৰা জ্ঞান আউট নলেজ সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হ'ব। বেছিকৈ ব্যৱহাৰিক জ্ঞানবিলাকৰ ওপৰত গুৰুত্ব দিয়া হ'ব এই 3টা ক্লাছত। গতিকে এই ক্ষেত্ৰত ভালেই হৈছে। গতিকে পঢ়া শুনাৰ লগতে বাহিৰা জ্ঞানো থাকিব লাগে। এই ক্ষেত্ৰত হয়তো কিছুমান কিতাপসমূহো সলনি হ'ব, চিলেবাছসমূহ সলনি হ'ব। ব্যৱহাৰিক জ্ঞান যিহেতু দিয়া হ'ব, সেইকাৰণে হয়তো তেওঁলোকৰ কিতাপৰ পঢ়াৰ বোজাটো কমাই দিব। চতুৰ্থ পৰ্যায়টো হ'ল 4 বছৰ পঢ়িব লাগিব। তাতে নৱম, দশম, একাদশ, দ্বাদশ গোটেইকেইটা বছৰ এবছৰ পঢ়িব লাগিব, আৰু হয়তো এইকেইটা ছেমিষ্টাৰ ছিষ্টেম হ'ব শুনামতে। আৰু গোটেইকেইটা ষ্ট্ৰীম আগতে নৱম দশমত হয়তো ছায়েন্স আৰ্টছ ষ্ট্ৰীম এইবিলাক নাছিলে, কিন্তু এতিয়া যিকোনো ছাবজেক্টৰ যিকোনো ষ্ট্ৰীমৰ ছাবজেক্ট তেওঁলোকে ল'ব পাৰিব, চিলেক্ট কৰি ল'ব পাৰিব নৱমমান শ্ৰেণীৰ পৰা। গতিকে যোনবিলাক পিছলৈকে আমি পঢ়িছিলোঁ সেইবিলাক হয়তো এতিয়াৰ ল'ৰা ছোৱালীবিলাকে ষ্টুডেণ্টবিলাকে আগতীয়াকৈ পঢ়িব পাৰিব, সেইকাৰণে ভাল হৈছে, আগতীয়াকৈ নলেজ পাব। এই ক্ষেত্ৰত এটা প্ৰশ্ন আহি যায় যে মেট্ৰিক হ'ব নে নাই। মেট্ৰিক হ'ব, কিন্তু আগতে যিমান মেট্ৰিকৰ ক্লাছ 10ৰ পৰীক্ষাৰ গুৰুত্ব আছিল সেই গুৰুত্বটো কমি যাব, গুৰুত্বটো যাবগৈ দ্বাদশ শ্ৰেণীত। গতিকে বৰ্তমান মেট্ৰিক পৰীক্ষা হৈ থাকিব যেনেকৈ হৈছিলে, কিন্তু গুৰুত্ব কম হ'ব। যিবোৰ স্কুল আছিলে নৱম, দশমমান শ্ৰেণীলৈকে সেইবিলাকত একাদশ, দ্বাদশ শ্ৰেণীৰ সংযোগ কৰাৰ ব্যৱস্থা কৰিব দিছে চৰকাৰসমূহে, ইতিমধ্যে ঘোষণা কৰিছে। গতিকে এইখিনিয়ে আছিলে আগতে 12 বছৰৰ শিক্ষা, এতিয়া হ'ল 15 বছৰ। গতিকে 15 বছৰ কোনফালে বাঢ়ি গৈছে সেইটো আপোনালোকে গম পাইছে যে আগতে 5 বছৰৰ পৰা শিক্ষা লৈছিলে, কিন্তু এতিয়া 3 বছৰৰ পৰা শিক্ষা ল'ব লাগিব, 3 বছৰতে এডমিশ্যন দিব লাগিব, সেইকাৰণে 15 বছৰীয়া শিক্ষা হৈ গ'ল। আৰু ইয়াতে নিউজ পেপাৰতে এটা বাতৰি দিছে যে 2022 চনত সেইবাৰৰ বাবে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা। সেইবাৰৰ কাৰণে বুলি নাজানো, কিন্তু মেট্ৰিক হৈ থাকিব, কিন্তু গুৰুত্বটোহে এইবাৰৰ বাবে শেষ হ'ব। আৰু
মেইন গুৰুত্বটো এইবাৰ লাষ্ট হ'ব গুৰুত্ব তাৰপিছৰ পৰা মেট্ৰিকৰ গুৰুত্বটো কমি আহিব 3 বছৰৰ পৰা শিশুসকলক স্কুলত দিয়াৰ গুৰুত্বটো এইটোৱেই যে 3 বছৰ যোনটো প্ৰথম বছৰৰ পৰা যোনটো 3-4 বছৰলৈকে যোনটো গ্ৰোথ আছে শিশুসকল সেইটো বহুত ফাষ্ট হয় তেওঁলোকৰ মেণ্টেলি ফিজিকেলি গ্ৰোথটো বহুত ফাষ্ট হয় সেইকাৰণে সেইটো সময়ত তেওঁলোকক স্কুলীয়া শিক্ষাৰ লগত জড়িত কৰিলে বেছি ভাল হ'ব সেইবাবে 3 বছৰৰ পৰা শিক্ষাটো দিয়া হৈছে আৰু যিসমূহ অংগনবাড়ী আছে সেই স্কুলবিলাকো কিবা এটা পৰ্যায়ত দিব বুলি শুনিছোঁ গতিকে সোনকালেই আৰু ঘোষণা কৰিব চৰকাৰে গতিকে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ